আপোনালোকে কাটঅফক লৈ কি ভাবে আপোনালোকৰ মতে কাটঅফ হাই হোৱাৰ অন্যতম কাৰণটো কি হয় আপোনালোকে জনাব পাৰে মই ইতিমধ্যে তিনিজনৰ কমেন্ট লৈছো সৌৰভ জ্যোতি শিৱানন্দ প্ৰবাল তাঁতী আৰু আপোনালোকে কমেন্ট কৰিব পাৰে মুখ্যমন্ত্ৰীৰ মন্তব্যটো শুনা বিচাৰিছো এডিআৰই এক্সামত আজি কাটঅফ মাৰ্ক কিছু হাই হোৱা বুলি কিছুমানে কৈছে মাৰ্ক হাই হোৱা লো হোৱাটো ডিপেন্ড কৰে যে কিমান পোষ্ট আছে গতিকে কাটঅফ মাৰ্কটো লো হাই কোনেও নকৰে যদি 5000 পোষ্ট আছে 5000ৰ বিপৰীতে 10000 মানুহ অৰেলত আহিব গতিকে 10000 হৈ যোৱাৰ লগে লগে এইটো কাটঅফ হৈ যায় কাটঅফ মাৰ্কটো হাই আৰু লো কোনেও কৰিব নোৱাৰে এইটো মেৰিটৰ ওপৰত ডিপেন্ড কৰে বেছি যদি চোকা লৰা 10000ৰ ভিতৰত সোমাই যায় তেওঁলোকে কাটঅফ মাৰ্কটো উঠাই দিয়ে এইটো কাটঅফ মাৰ্ক এনেকুৱা নহয় যে কোনোবাই নিৰ্ধাৰণ কৰি দিয়ে এইটো কাটঅফ মাৰ্ক পৰীক্ষাৰ মেৰিটে নিজে নিজে নিৰ্ধাৰণ কৰে এইটো চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া বস্তু নহয় নিযুক্তি কেতিয়া হ'ব এডিআৰই হ'ব এতিয়া আকৌ মে মাহত এতিয়াতো এপ্ৰিলত পঞ্চায়ত ইলেকশ্যন হ'ব সেই সময়তো অৰেল নহয় মেত অৰেল হ'ব যিমান পোষ্ট আছে তাৰ দুগুণ ল'ৰা ছোৱালী পাছ কৰিছে এদিনত 100 জনতকৈ বেছি অৰেল ল'ব নোৱাৰি 1.5 মাহ অৰেল চলিব গতিকে জুনৰ মাহটো অৰেলত যাব জুলাই মাহত হ'ব পাৰে মই মুখত কোনো ডেট দিব খোজা নাই তেতিয়া আকৌ মানুহে ক'ব আপুনি জুলাই বুলি কৈছিল কিজানি জুলাই নহয় আগষ্টতো হ'ব পাৰে গতিকে আমাৰ কাৰ্যকালতে নিযুক্তি হ'ব স্যাৰ এডিআৰই 3.0 কিমান পোষ্ট এবাৰ উলিয়াই দিয়া হ'ব যিমান মই উলিয়াই দিব নোৱাৰো অলৰেডি বোৰ এডভাৰটাইজ হৈ গৈছে এইটো মুখ্যমন্ত্ৰীয়ে উলিয়াই আৰু সমুৱাই দিব নোৱাৰে এডভাৰটাইজৰ সময়তে যোৱাকালিও আপোনালোকৰ আগতেই প্ৰেছ কনফাৰেন্স কৰিছে তাতে পোষ্টৰ সংখ্যা দশমিকলৈকে দিয়া আছে আৰু যি পোষ্ট হ'ব পৰীক্ষাৰ আগতেই শিক্ষাৰ্থীক জনাব লাগিব পিছত উলিয়াই দিয়া সমুৱাই দিয়া কৰি থাকিব নোৱাৰি স্যাৰ এডিআৰই এক্সামত আজি কাটঅফ মাৰ্ক কিছু হাই হোৱা বুলি কিছুমানে কৈছে মাৰ্ক হাই হোৱা লো হোৱাটো ডিপেন্ড কৰে যে কিমান পোষ্ট আছে গতিকে কাটঅফ মাৰ্কটো লো হাই কোনেও নকৰে যদি 5000 পোষ্ট আছে 5000ৰ বিপৰীতে 10000 মানুহ অৰেলত আহিব গতিকে 10000 হৈ যোৱাৰ লগে লগে এইটো কাটঅফ হৈ যায় কাটঅফ মাৰ্কটো হাই আৰু লো কোনেও কৰিব নোৱাৰে এইটো মেৰিটৰ ওপৰত ডিপেন্ড কৰে বেছি যদি চোকা লৰা 10000ৰ ভিতৰত সোমাই যায় তেওঁলোকে কাটঅফ মাৰ্কটো উঠাই দিয়ে এইটো কাটঅফ মাৰ্ক এনেকুৱা নহয় যে কোনোবাই নিৰ্ধাৰণ কৰি দিয়ে এইটো কাটঅফ মাৰ্ক পৰীক্ষাৰ মেৰিটে নিজে নিজে নিৰ্ধাৰণ কৰে এইটো চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া বস্তু নহয় নিযুক্তি কেতিয়া হ'ব এডিআৰই হ'ব এতিয়া আকৌ মে মাহত এতিয়াতো এপ্ৰিলত পঞ্চায়ত ইলেকশ্যন হ'ব সেই সময়তো অৰেল নহয় মেত অৰেল হ'ব যিমান পোষ্ট আছে তাৰ দুগুণ ল'ৰা ছোৱালী পাছ কৰিছে এদিনত 100 জনতকৈ বেছি অৰেল ল'ব নোৱাৰি 1.5 মাহ অৰেল চলিব গতিকে জুনৰ মাহটো অৰেলত যাব জুলাই মাহত হ'ব পাৰে মই মুখত কোনো ডেট দিব খোজা নাই তেতিয়া আকৌ মানুহে ক'ব আপুনি জুলাই বুলি কৈছিল কিজানি জুলাই নহয় আগষ্টতো হ'ব পাৰে গতিকে আমাৰ কাৰ্যকালতে নিযুক্তি হ'ব স্যাৰ এডিআৰই 3.0 কিমান পোষ্ট এবাৰ উলিয়াই দিয়া হ'ব যিমান মই উলিয়াই দিব নোৱাৰো অলৰেডি বোৰ এডভাৰটাইজ হৈ গৈছে এইটো মুখ্যমন্ত্ৰীয়ে উলিয়াই আৰু সমুৱাই দিব নোৱাৰে এডভাৰটাইজৰ সময়তে যোৱাকালিও আপোনালোকৰ আগতেই প্ৰেছ কনফাৰেন্স কৰিছে তাতে পোষ্টৰ সংখ্যা দশমিকলৈকে দিয়া আছে আৰু যি পোষ্ট হ'ব পৰীক্ষাৰ আগতেই শিক্ষাৰ্থীক জনাব লাগিব পিছত উলিয়াই দিয়া সমুৱাই দিয়া কৰি থাকিব নোৱাৰি মুখ্যমন্ত্ৰীৰ মন্তব্য শুনিলে যে শিক্ষাৰ্থী বা মেধাৱী শিক্ষাৰ্থীৰ সংখ্যা বাঢ়িছে যাৰ বাবে কাটঅফ বাঢ়িছে আৰু হয় যথেষ্ট সংখ্যক এবাৰ ছাত্ৰ ছাত্ৰী বহিছিল আশা কৰিছিল যে পৰীক্ষাটোক লৈ পেলাই চৰকাৰী চাকৰি আশাত আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰে যি 1 লাখ নিযুক্তিৰ যি সপোন বা তেওঁলোকে যি লক্ষ্য লৈছিল সেই লক্ষ্যত উপনীত হৈছে